নমস্কাৰ প্ৰিয় বন্ধুসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে কেইটামান ধুনীয়া হাতৰ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, 1 নম্বৰ হাতৰটো হ'ল গৰুৱে গাখীৰ দিয়ে, মুৰ্গীয়ে কণী দিয়ে, কিন্তু এইটোনো কোন যিয়ে গাখীৰো দিয়ে আৰু কণীও দিয়ে? বন্ধুসকল, ভাবকচোন ইয়াৰ উত্তৰটো কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ল দোকানী। বন্ধুসকল, 2 নম্বৰ হাতৰটো হ'ল এই বস্তুটোৰ নাম কওক যিটো পানীৰেও ভিজাব নোৱাৰি, জুইৰেও পুৰিব নোৱাৰি, চোকা অস্ত্ৰৰেও কাটিব নোৱাৰি আৰু মৰণ অস্ত্ৰৰে মাৰিব নোৱাৰি। ভাবকচোন উত্তৰটো কি হ'ব? বন্ধুসকল, ইয়াৰ উত্তৰ হ'ল ছায়া। বন্ধুসকল, 3 নম্বৰ হাতৰটো হ'ল এইটো কি বস্তু যাক কটাৰ পিছতে ঘান গাবলৈ ধৰে? ভাবকচোন উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ল বাৰ্থডে কেক। বন্ধুসকল, 4 নম্বৰ হাতৰটো হ'ল এইজন কোন যিয়ে পইচা খোজে কিন্তু ভিখাৰী নহয়, পাঁচ ৰাখে কিন্তু ছোৱালী নহয় আৰু ঘণ্টি বজায় কিন্তু পূজাৰী নহয়। ইয়াৰ উত্তৰটো কি হ'ব কওকচোন? উত্তৰটো হ'ল বাছ কণ্ট্ৰেক্টৰ। বন্ধুসকল, 5 নম্বৰ হাতৰটো হ'ল এনেকুৱা কি বস্তু আছে যিটো ভঙাৰ পিছতহে কামত আহে? ভাবকচোন, ভাবি কমেণ্ট কৰি জনাব নিশ্চয়। ইয়াৰ উত্তৰটো হ'ল কণী। বন্ধুসকল, আৰু এটা ইণ্টাৰেষ্টিং হাতৰ হ'ল ইংলিছত ইৰ পিছত কি আখৰ আহে? ভাবি পোৱা নাই, মই কৈছো ইয়াৰ উত্তৰটো হ'ল এন আহে। বন্ধুসকল, আৰু এটা প্ৰশ্ন হ'ল কাবাডী খেলৰ আৱিষ্কাৰ কোন দেশত হৈছিল? ইয়াৰ উত্তৰ হ'ল ভাৰতত।